আমি নতুনকৈ 25খন কলেজ আমি আৰম্ভ কৰিব লাগিব প্ৰত্যেক সমষ্টিতে আমি একোখনকৈ নতুন হাই স্কুল খুলিব লাগিব উইথ অল মডাৰ্ন টেকনলজি আৰু অসমৰ প্ৰত্যেকখন হায়াৰ সেকেন্ডাৰী আৰু সেকেন্ডাৰী স্কুলত আমি 0 to 12 আমি টপ অফ দা লাইন আমি কৰিব লাগিব চাহ বাগিচাত 100খনকৈ হাই স্কুল হ'ব সদনৰ যি বাজেট অধিৱেশন এই বাজেট অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ দিশ উন্মোচিত হৈছে চাকৰি প্ৰত্যাশীসকলৰ বাবে খুব ভাল খবৰ অসমত 25খন নতুন কলেজ নিৰ্মাণৰ কাম আৰম্ভ হ'ব 214খন হাই স্কুলক হাই সেকেন্ডাৰীলৈ উন্নীত কৰা হ'ব 119খন আদৰ্শ বিদ্যালয় স্থাপন কৰা হ'ব তাৰোপৰি 716খন বিদ্যালয়ক হায়াৰ সেকেন্ডাৰীলৈ উন্নীত কৰাৰ লক্ষ্য লোৱা হৈছে চাহ বাগানসমূহত 100খন আদৰ্শ বিদ্যালয় স্থাপন কৰা হ'ব মুঠৰ ওপৰত ক'বলৈ গ'লে শিক্ষা বিভাগত অনাগত দিনত আৰু বহুতখিনি ভেকেন্সি প্ৰকাশ পাব এতিয়া স্কুলসমূহত নিউ টেকনলজি মডাৰ্ন টেকনলজি প্ৰযোজ্য হ'ব শিক্ষক হ'বৰ কাৰণে যেনেকৈ এতিয়া বিএড ডিগ্ৰী আসাম টেট অথবা সিটেট উত্তীৰ্ণ হ'ব লাগে আহি থকা দিনবিলাকত শিক্ষক হ'বৰ বাবে কম্পিউটাৰ চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব পাৰে কাৰণ স্কুল কলেজসমূহত বৰ্তমান নিউ এডুকেশ্যন পলিচি ইমপ্লিমেণ্ট কৰা হৈছে ক্লাছৰুমসমূহ ডিজিটেলাইজ কৰা হ'ব গতিকে শিক্ষকজন টেকনিকেলিও এডভান্স হ'ব লাগিব যিসকল চাকৰি প্ৰত্যাশী যিসকলে শিক্ষক হোৱাৰ আশা মনত পুহি ৰাখিছে তেখেতসকলৰ যদি মাৰ্কছ কম হৈ আছে তেতিয়াহ'লে হায়াৰ সেকেন্ডাৰী বেটাৰমেণ্ট SOS দি মাৰ্কছ ইনক্ৰিজ কৰিব পাৰে লগতে ভালদৰে প্ৰিপেয়াৰ হৈ পুনৰ সিটেট দি মাৰ্কছ ইনক্ৰিজ কৰি ল'ব পাৰে আৰু কম্পিউটাৰ ডিগ্ৰী অৰ্থাৎ PGDC কৰি থ'লে পিছত সুবিধা হ'ব দ্বিতীয় কথা মই হাউচত এইটো কথা অসমত স্পষ্টভাৱে কৈছোঁ যে অহা 10 মে'ৰ পৰা 20 মে'লৈকে আৰু 40,000 নতুন নিযুক্তি অসমত প্ৰদান কৰা হ'ব অসম চৰকাৰে যি 1 লাখ নিযুক্তিৰ কথা ঘোষণা কৰিছিল সেই 1 লাখ নিযুক্তিৰ 40,000 নিযুক্তি অহা 10 মে'ৰ পৰা 20 মে'ৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব বুলি বিত্তমন্ত্ৰী অজন্তা নেওগে আজি সদনত জনায় 2023 বৰ্ষৰ 10 ভিতৰত 20 মে'ৰ ভিতৰত আন 40,000 প্ৰাৰ্থীৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব